रायमाना माहारियारि हाग्रामानि सौदुरि गानाव देग्लाय लावखार ओंखाम जानाया बन्द। बोसोर गोदाननि सिगांनिफ्रायनो दिनैसिम दाब दाब जायगायाव लावखार ओंखाम जानाया सोलिगासिनो। नाथायबा रायमाना माहारियारि हाग्रामानि सेराव थानाय सौदुरि गानाव देग्लाय लावखार ओंखाम जानाया बन्द। मिथिनाय बादिब्ला माखासे बोसोर सिगांनिफ्रायनो बे जायगायाव गोबां सुबुंफोरा लावखार ओंखाम जानो फैयोमोन। नाथायबा बे खेबाव लावखार ओंखाम जानायखौ बन्द खालामनानै होदों। मानोना माहारियारि हाग्रामानि 10 किल'मिटारसो जानथायसिम मोनसे इक' सेन्सिटिभ जन हिसाबै मानिनानै लानाय जायो आरो बे इक' सेन्सिटिभ जनाव गोबां सुबुंफोरनि थुबुरा हाग्रानि जिब जुनारफोरनि थाखाय जेंना गोनां। बेबायदिनो गोबां सुबुंफोरा लावखार ओंखाम जानानै जायगाखौ मैला खालामनानै गालांनायाव हाग्रानि जिब जुनारफोरनि थाखाय खैफोद गोनां जानो हागौखाय नायनानै बन्द खालामनाय जादों होननानै फोरमायदों रायमाना रेन्जनि रेन्जार अनुपम दासा। एक्चुअली चाওক आमार एटू जोंटू डाइनिमेरी एरियाटो है एटू आमार रायमना नेशनल पार्कर एकदम फ्रिंजत पड़े एडजासेंट और नेशनल पार्कर एटा नियम आछे जेतियालेके गवर्नमेंट नोटिफिकेशन नोलाय बाय डिफल्ट आमी एटू मानि चलू जे उइदिन 10 किलोमीटर रेडियास एटू इको सेन्सिटिव जोन है। इको सेन्सिटिव जोन माने आपनार ইয়াত যদি মানে হিউম্যান প্ৰেছাৰ যদি বেছি পৰে মানুহবিলাক যদি বেছি আহে আমাৰ জন্তুবিলাকৰ দিগদাৰী হ'ব আৰু ইয়াত যে পিকনিক খোৱা হয় মানুহবিলাকে একদম লেতেৰা কৰি যায় এই বোতল চোতল ভাঙি যায় আমাৰ হাতী চাতি এইবিলাক আহিলে বাই চান্স যদি কিবা হয় এইটো আমাৰ ওপৰত আহিব ৰেছপন্সিবিলিটিটো। তো এইটো কাৰণে এইটো এইবাৰ ডাইৰেক্ট আমি 10 কিলোমিটাৰ ৰেডিয়াছলৈকে আমি ডাইৰেক্ট নো পিকনিক জোন ডিক্লেয়াৰ কৰিছোঁ। একচুৱেলি নটিফিকেশ্যনটো আমি ভালকৈ মানুহবিলাকক মানে আমি এক্সপ্ৰেছ কৰিব পৰা নাই। মানে আমি ছ'চিয়েল মিডিয়াত দিছোঁ বস্তুটো কিন্তু ছ'চিয়েল মিডিয়া আমাৰ এডুকেটেড মানুহবিলাকে মেইনলি চায়, বাহিৰৰ মানুহবিলাকে চায়, ইহঁতে গম পাইছে, ইহঁতে অহা বন্ধ কৰিছে লাহে লাহে। কিন্তু লোকেল মানুহবিলাকে মানে ৰাস্তা মানে অকল এটা ৰাস্তাই নাই, বেলেগ বেলেগ সৰু সুৰা ৰাস্তা আছে, তো তেনেকৈ আহি যায় আৰু আমাৰ ষ্টাফো কম যিহেতু আমি তেনেকৈ চাই থাকিব নোৱাৰোঁ যে কোনে কোনফালেদি আহিলে। আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ইয়াতে ৰখোৱাৰ আৰু এইটো কাৰণে আমি বিচাৰোঁ যে আমাৰ মিডিয়াৰ পৰা অকণমান আমি মানে অকণমান হেৰি পাওঁ, এই সাহায্য অকণমান পাওঁ যাতে মানুহবিলাকে গম পাওক যে এইটো এৰিয়া ইক' চেন্সিটিভ জ'ন হয়। জংঘলৰ কাৰণে এইটো বহুত দিগদাৰী হ'ব যদি আমি ইয়াত এনেকৈ প্ৰেছাৰ দি থাকোঁ, এনেকৈ লেতেৰা কৰি থাকোঁ, জেগাবিলাক বহুত বেয়া হ'ব। সেইটোৱে টোটেলি বন্ধ কৰা হৈ যায়। হয়, ইয়াত একদম টোটেলি বন্ধ আছে পিকনিক। যদি মানুহবিলাকে খায়ো একচুৱেলিটো এইটো পানিছেবল অফেন্স হয়, কিন্তু মানুহবিলাকে যিহেতু গম নাপায় কাৰণে আমি অলপ এক্সকিউজ কৰিব লগা হৈ আছে। তো দেখা গৈছে যে ইয়াত এটা মেলা কৰিবৰ কাৰণে ৰেডি হৈ আছে, এইটো কি কাৰ পাৰমিশ্যন? নাই, এইটো মেলা এতিয়ালৈকে একো পাৰমিশ্যন কোনো পোৱা নাই। এইটো পাৰমিশ্যন অৰ্ডাৰ এটা ৰিটাৰ্ণ অৰ্ডাৰ আহিব তাৰ পিছতহে, আৰু ৰিটাৰ্ণ অৰ্ডাৰ আহিব মানে আমাক আগত ফাৰ্ষ্টত ফৰেষ্ট ডিপাৰ্টমেণ্টক এনকুৱাৰী কৰিব দিব যে জেগাটো মানে একদম নেশ্যনেল পাৰ্কৰ লগত লাগি আছে, ইয়াত এনেকুৱা মেলা হ'লে কিবা প্ৰব্লেম হ'বনে নাই। যদি আমি নো অবজেকশ্যন চাৰ্টিফিকেট দিওঁ তাৰ পিছতহে অৰ্ডাৰ অন বেচিছ অফ ডেট ৰিপৰ্ট SDO চিভিল উইল গিভ পাৰমিশ্যন। তো আমি যেতিয়ালৈকে ৰিপৰ্ট নিদিওঁ এইটোৰ কোনো ভেলিড নাই আৰু এইবিলাক চব ইলিগেল হৈ আছে, এইবিলাক চব উঠাব লাগিব ইয়াৰ পৰা।